মানুহ খেদাব এনেকে এই মাত ভাঙিব ভালে আছে মই তাকে ভাবিছো 7টা বজাত সৰু ল'ৰা ছোৱালী পঢ়িব লাগে ইয়াত কি কৰি আছে আৰু আমাৰ মহিলাসকলে ভাত বনাব লাগে পাকঘৰ আজি ইয়াত বহি আছে ন বহুত ধন্যবাদ আপোনালোকে মোক সুধিব লাগে যে এই 7টা বজাত তই ইয়াত অকলে কি কৰি আছো হয় ন মানুহ কিন্তু বহুত আছে এইটো ভাল লাগিছে দেই ন বহুত মানুহ আছে বহুত আৰু আমাৰ কাৰণে দৰ্শকে ভগৱান মানুহ যিমান হয় আমাক সিমান আমি মানে উৎসাহিত হওঁ আমি প্ৰেৰণা পাওঁ কথা ক'বলৈ ভাল লাগে দাদা ভালে আছে সদৌ দৰং জিলা ছাত্ৰ সন্থা নৱম বাৰ্ষিক লাওজান অধিৱেশন ইয়াত উপস্থিত মোৰ সন্মানীয় আচুৰ ব্যক্তিসকলক মোৰ সেৱা জনাইছোঁ সৌজন্যকে আদি কৰি বন্ধু শংকৰ আছে আমাৰ সকলোকে সেৱা জনাইছোঁ আৰু সমজলদাই প্ৰতিটো মুহূৰ্ততে আমাৰ উৎসাহ দিয়ে থাকে য'তে বা দাদাই কয় আমি বেহাৰবাৰী চাই থাকোঁ আৰু সমজলদাৰ নিচিনা মানুহে যেতিয়া বেহাৰবাৰী চাই আমাৰ কাৰণে প্ৰেৰণা হয়নে নহয় আৰু বিশেষকৈ আপোনালোকে যেতিয়া আমাক চাই হাঁহে আমাক চাই যেতিয়া উকিয়াই আমি দুগুণ এইটো আমাৰ ৰিভাইটেলৰ কাম কৰে শক্তি পাওঁ হয়নে মই এনেকৈ কথা ক'লে ভাল লাগেনে কোৱা ভণ্টি নে বাইদেউ কি কোৱা কিবা এটা কওক থেংক ইউ মোক কিবা সুধিলে সুধিব পাৰে দেই আৰু এইপিনে ইমান ধুনীয়া এখন আচুৰ সভা হৈ আছে কেন্দ্ৰীয় অধিৱেশন হৈ আছে এইপিনে বৰমাই কিয় খাম আপোনালোকে মোক গোটেই মানুহটো দেখি আছেনে মই মানে জন্মতে মায়ে বেছি ভাজিলে দেৰি গ'লো সেইকাৰণে লাইটৰ ওচৰ ৰ'ব মোক কেনেকুৱা লাগিছে কাপোৰযোৰ সৈতে ভাল লাগিছে নে ভাল লাগিছে যদি মাৰক আমি অভিনেতা অভিনেত্ৰীয়ে মাৰক বুলি ক'লে হাত চাপৰি মাৰি নিদিব মই ফটো একপি মাৰিবলৈ কথা কৈছো হা না দিয়ক মাৰক এতিয়া হাত তালিটো মাৰক ভাল লাগিছে ইমান মানুহ আহিছে এইপিনে মই আহোঁতে ফটো ভয় খাই গ'লো এই খুটাটোৰ ওচৰত বৰমাজনী আপোনালোকে ঘূৰি নিদিব মই কৈ আছোঁ খুটাটোৰ ওচৰত বৰমাজনী সকলোৱে ইমান হাত চাপৰি বজাইছে ইমান ধুনীয়াকৈ মাতিছে খুটা হাতত বৰমাজনী এনেকৈ মাতি আছে মই এনেকৈ উঠি মঞ্চলৈ যেতিয়া উঠি আহিছোঁ এনেকৈ চুকৰ পৰা এনেকৈ চাই যেতিয়া আহিছোঁ বৰমাই মই ভাবিছোঁ বৰমাই আকৌ ইমান মানুহ আছে মই আকৌ বৰমাক লগ কৰিবলৈ অকলে যাম কিন্তু তালৈ এতিয়া মোহনে ভাষণ দিব বুলি যেতিয়া ইয়ালৈ আহিলোঁ তেতিয়া বৰমাই একোট দিছে এতিয়া গম পালোঁ বৰমাই মাতা নাই বৰমা টোপনি গ'ল উঠাই দিয়ক নহ'লে সন্মুখতে খুটাটো আছে খটককৈ মাৰক আৰু পিছত ক'ব মোহনে এনেকুৱা কৰিলে বুলি বৰমা উঠক বৰমা ৰেল চলে বৰমা কিমান থাকিম জপিয়াই বৰমা ৰেল চলে বৰমা কিমান থাকিম জপিয়াই এপাক উঠি নাচ বৰমা নাথাকিব মোক বহুতে সুধিছে বোলে মণিপুৰক কিয় নানিলে হয়নে মণিপুৰজনী ভাল লাগেনে আৰু ইমানজনীতে ইমান ভাল লাগে ইমানজনী হোৱাহেঁতেন কিমান মৰম কৰিলে এইখন ভিৰত মই ভাবিছিলোঁ সঁচাকৈ মণিপুৰক আনিব লাগিছিল কিন্তু এতিয়া ভালেই পাইছোঁ বোলো নানিলোঁ ভালেই হ'ল মোক কলগ্ৰহে হ'লহেঁতেন ইমানখন ভিৰত কাঁহ আঙুলিত ধৰি কাঁহ ঘৰ পালেগৈহেঁতেন যোৱা সময়ত ন পিছত কেকে ছাৰৰ চৰটো মহে খাই থাকিব লাগিব আমাৰ বাইলুং বস্তি কেনেকুৱা পায় বাইলুং বস্তি ভাল পায়নে কি কয় বাইলুং বস্তি দেখাত বাইলুং বস্তি আমাৰ বাইলুং বস্তি মানে গম পায় নহয় চাদৰ মেখেলা পিন্ধিলে ভাল লাগেনে তাই এইপিনে দাদা এজনে কৈছে হাতে কৈছে নালাগে আকৌ মুহে কৈছে লাগে গম পাইছোঁ ওচৰত চাগে দাদা বহি আছে হয় নাই বাইলুং বস্তি দৌৰটো মই দেখাই দিওঁ নেকি বাইলুং বস্তি তাত দৌৰে তাই মানে যেতিয়া আমাৰ শ্বুটিঙত সোমায় প্ৰথম পেটটোহে সোমায় বাইলুং যেতিয়া বৰষুণ পৰে বাইলুঙৰ প্ৰথম
টোপাল বৰষুণ পেটতে পৰে, তাৰপিছতহে আধা তাই পেটটোৱে খাই দিয়া ন দৌৰিলে। নাপাই দে বাইলুঙৰ লগত মাজতে যে মোৰ বিয়া হৈছিল যে মহেন্দ্ৰ বাইলুং, চাইছিল আপোনালোকে? ভাল লাগিছেনে? ভালটো আপোনালোকে পাবই, ফূৰ্তি পাবই। ভুকুটো মইহে খাই আছিলো। তাই মানে মৰমটো কমাই কৰি ভুকুটো বেছি দিয়ে। একে গোটেইজনী মঙহৰ দোকান নহয় জানো? চাদৰ মেখেলা, এতিয়া আমাৰ যশস্বী আহিছে, তাৰ চাদৰ মেখেলা পিন্ধি আহিছে, কি ধুনীয়া লাগিছে হয় নে নহয়? বাইলুঙৰ চাদৰ মেখেলা পিন্ধিলে কেনেকুৱা লাগে? হা? বাইলুং যেতিয়া চিটি বাছত উঠে, বেলেগ মানুহে চিটটো এৰি দিয়ে কিবা ভাল খবৰ আছে বুলি। মানে বাইলুং মানে চাদৰ মেখেলা পিন্ধিলে কেনেকুৱা লাগে জানে? শিৱৰাত্ৰিত যে আহত গছত ৰঙা কাপোৰখন আতি মাৰি নথয় জানো? তেনেকুৱা নালাগে বাইলুঙক? আপুনি কওকচোন, মণিবক কোনে কোনে ভাল পায় হাত দাঙকচোন। দাদা ভাল নাপায়? বৌ আছে ওচৰত, দাদা ওচৰত। যাৰ হাতত বন্দুক থাকে গম পাই যে প্ৰশাসনৰ মানুহ, পুলিচ হয়নে? যাৰ হাতত কিতাপ থাকে, স্কুল বেগ থাকে, মানে ষ্টুডেণ্ট, ছাত্ৰ বা ছাত্ৰী হয়নে? যাৰ হাতত মাইকী মানুহৰ, পুৰুষৰ হাতত যদি মাইকী মানুহৰ বেগটো থাকে তেতিয়া কি গম পাব? নতুনকৈ বিয়া পাতিছে, বাইদেউ আহি বহিছে, দাদাই বেগ ধৰি আছে। সেই তেনেকুৱা দাদা এজন পালো। মই কৈছো মণিবক কোনে কোনে ভাল পায় হাত ডাঙৰ বুলি কওঁতে এইটো দিছে চাওক। মণিবক কোনে কোনে ভাল পাব? দাদাই কৈছে আগলৈ যিমান গৈছে পিছলৈ দুখোজ গৈছে। দাদা ভয় নাখাবচোন, কিয়? আই ভেলু নহয় নহয়, হয়নে নহয়? মণিবক কেকেচা আৰু নাই। মণিবক কোনে কোনে ভাল পায় হাত ডাঙৰ? এইফালে মণিবক কোনে কোনে ভাল পায় হাত ডাঙৰ? বা কেকেচা কিমান ভাল পায় নে নাপায়? কেকেচাক ভাল পায়? ৰবা মই জুখি চাম। তেতিয়াহ'লে হাত ডাঙৰ কেকেচা কোনে কোনে বেয়া পায়? ভূতে মোক খাই বেয়া পায় কেকেচা? নহয় নহয়, মই কওঁতে বেঙেনা দিলো হয়নে? মানে যেতিয়া গম পাইছে বেয়া পাই বুলি ছাক ছাক হাত নমাই দিছো পুৰা। আকৌ মণিবক কোনে কোনে ভাল পায় হাত ডাঙৰ? ধুনীয়া। আমাৰ এবাৰ বাইগন ডিষ্ট্ৰিক্ট চাম। বাইগন ডিষ্ট্ৰিক্ট কোনে কোনে ভাল পায় ভৰি ডাঙৰ? কেকেচা ভাষাত চেলমণি বৰতি। বাইলুঙক বেয়া পায় মানে, অকল চাউণ্ডত এটা ভৰিখনে দাম খাইছে। মোকতো ভাল পায়। মই এনেকে কথা ক'লে ভাল লাগেনে? এনেকে ক'লে ভাল লাগে? দেহি এতিয়াহে ভাল লাগে বুলি কোৱা শুনিছোঁ। নহ'লে মই মোহনৰ নিচিনা কথা নক'লে মোৰ ভালেই নালাগে। এনেকুৱা এটা কেৰেক্টাৰ কৰিলোঁ, অলবদ্ধ কেৰেক্টাৰ এটা ন, যোনে যিটো কয় বেঙেনা দিছো যে আচ্ছা। আজি যে লাওজানলৈ মই প্ৰগ্ৰেম কৰিবলৈ আহিছোঁ, আপোনালোকে যে ভাত পানী নবনাবলৈ ইয়াত বহি আছে, আজি মানে চবেই মিলি মোক বেঙেনা দিবলৈ আহিছে। আজি বেঙেনা বেঙেনি নচলিব হা, বেঙেনা বেঙেনি নচলিব। এতিয়া আপোনালোকে ইমান ধুনীয়াকৈ মোক মাতিছে, সন্মান দিছে, সমিতিখনে ইমান ধুনীয়াকৈ মাতিছে, সন্মান দিছে, আপোনালোকে চিঞৰিছে। মোৰ জানো আপোনালোকক কিবা এটা দিবলৈ মন নকৰিছে? কিন্তু মইতো এলো কেলো অজলা কজলা লওঁ, মইনো কি দিম? কিন্তু এটা বস্তু দি যাওঁ, চবে ভগাই ভগাই ল'ব। ইয়াত উঠি থকা, বহি থকা, শুই থকা, হাঁপাই থকা, আগফালে থকা, পাছফালে থকা, এইফালে থকা, সেইফালে থকা, চব মানুহৰ কাৰণে কি মস্তি লাগিছে ৰে। বাইলুঙৰ লগত যে গান এটা গাইছিল আপোনাৰ মনত আছে? মনত আছিলে গানটো? চাউথৰ চিনেমাখন কিমান ধুনীয়া গান, সেইটো মই বেহৰবাৰীত গাইছিলোঁ। মোক মামা হাতা মামা ইয়া মামা
kata mama noke netipon nepopi nekus tuma kenapa lagi pon tuh mama putul mama ya mama bipin mamamu mama putul mama ya mama bipin mama noke netipon nepopi nekus tuma kenapa lagi pon tuh ইয়াত থকা মোৰ বয়সৰ ইয়াত থকা কোন কোন আছে হাত দাঙাচোন মোৰ বয়সৰ কোন কোন আছে হাত দাঙা বৰদেউতা আপোনাৰ হাতখন নামা বৰদেউতাই কিন্তু আপুনি হাতখন দাঙাৰ কাৰণে ভালেই পাইছে বয়সে কোনো কথা নকয় না মানুহ সদায় হাঁহি থাকিব লাগে হয়নে নহয় মানুহ সদায় হাঁহি থাকিব লাগে মানুহে যেতিয়াই পাৰে তেতিয়া হাঁহি থাকিব লাগে কিয় জানে কাৰণ ওপৰৰ পাৰি দাঁত কেতিয়া সৰে কেতিয়া কোনো গম নাপায় আজি আপোনাৰ দাঁত আছে আপুনি হাঁহি থাকক যে এতিয়া দেখিলে এৰি ইপিনে আমাৰ খুৰীহঁতে বৰমাহঁতে ইমান ধুনীয়াকৈ হাঁহিছে মই কথা কৈছোঁ হাঁহিছে এইপিনে খুৰীজনী কেনেকৈ হাঁহিছে জানে হাঁহি পুৰা উঠিছে কিন্তু সময় নাহাঁহিলে এতিয়া হাঁহিব নোৱাৰা হয় গম পাইছেনে সময়মতে মানুহে হাঁহিব লাগে প্ৰাণ খুলি হাঁহিব লাগে আৰু প্ৰাণ খুলি যদি হাঁহে তাৰ বাবে আপোনালোকে চাই থাকক বেহাৰবাৰী আউটপোষ্ট কাৰণে এটা হাত তালি যদি দিয়া আমি বহুত বেছি ধন্যবাদ আপোনালোকৰ মৰম চেনেহৰ বাবেহে আপোনালোকৰ আশীৰ্বাদৰ বাবেহে বেহাৰবাৰী আউটপোষ্ট নৰ্থ ইষ্টৰ দৈৰ্ঘ্যতম চিৰিয়েল এতিয়া হৈ আছে গম পায়নে প্ৰায় 28 এপিছড 11 বছৰ আমি শ্বুটিং কৰিছোঁ বেহাৰবাৰী আউটপোষ্টত আৰু এই সাহস এই প্ৰেৰণা কিন্তু আপোনালোকে দিছে আপোনালোকে অনাগত দিনতো বেহাৰবাৰী আউটপোষ্ট চাই যাব আমি এনেকৈ ধুনীয়াকৈ কৰি যাবলৈ চেষ্টা কৰিম হ'বনে এতিয়া মোৰ বয়সত কোন কোন আছে হাত দাঙা আজিকালি ল'ৰা ছোৱালী কিমান স্মাৰ্ট আপোনালোকে জানে ন আজিকালি ল'ৰা ছোৱালী মইতো মোহন এলৈ কেলোঁ অসমৰ ভিতৰত অলপদ্ধ ল'ৰাটোৰ নাম আপোনালোকে পৰীক্ষাত আহিলে লিখিব পাৰিব হা কাৰণ মোহন হেনুজ অসমৰ ভিতৰত এটা 100টা শিয়ালমৈ কাৰ জন্ম হৈছে মজা এতিয়া ল'ৰা ছোৱালী কিমান স্মাৰ্ট মই আপোনালোকক প্ৰমাণ দি দিব পাৰোঁ আজিকালি ল'ৰা ছোৱালী কিমান স্মাৰ্ট মানে আপুনি যদি কিবা এটা কয় মানে ঘপককৈ কেটচ কৰি ল'ব পাৰে ইমান স্মাৰ্ট ব্ৰেইন হৈ দিয়া গম পালে চাব দেই মই প্ৰমাণ কৰি দিওঁনে সকলোৱে সহযোগ কৰিব এতিয়া চাব আছো যদি যে গানটো মনত আছে নাই মই আধা গান আমাৰ ডাঙৰসকলে নাগাব আমাৰ মোৰ বয়সত যোন আছে চবেই গাবা দেই ব্ৰেইনটো কিমান চাৰ্প চাওক লাগে মই না এই ডিভিজনটো নিদিবচোন দেই সকলোৱে সহযোগ কৰিবা সৰু ল'ৰা ছোৱালীখিনি লাগে মই না ৱাটাৰফল যিমানেই হওক মই গানটো এটুকুৰা মাজৰ পৰাহে গৈছোঁ লাইনলৈও গোৱা নাই বাকীখিনি তাহাঁতে গাই দিব পাৰি এতিয়া গম পাইছে কিমান স্মাৰ্ট চাওক লাগে মই না ৱাটাৰফল কাটা চামুচে 3 দুগুণ 6 পাঁচে দুগুণ 6 পাঁচে বোলে খাম যিমানে হওক ৱাটাৰফল চাইয়ে দুয়ে সব মোহন হৈ যায় দেখিলে নে এই যে লাগে মই নাচব যাম ৱাটাৰফল চাম তিনি দুয়ে চাইয়ে সব মোহন হৈ যায় লাজ পাব লাগে চিৰিয়াছ একে ঘৰত গৈ এনেকুৱা পঢ়া ধৰাম ধেমালি গৈছে হা আপোনালোকে জানেনে মানুহৰ মানে ইয়াতে আহিছে বহুত মানুহে বিভিন্ন ধৰণৰ মানুহে ফটো উঠিছে দেই এইফালে আহিছে বিভিন্ন ধৰণৰ মানুহে ফটো উঠিছে ভাল লাগিছে মানুহৰ এনেখিনি মৰম আন্তৰিকতা পালে সঁচাই আমি ভাল পাওঁ আগতেও কৈছোঁ আমাৰ বয়সস্থ বয়োজ্যেষ্ঠসকলে জানিব হাতত যেতিয়া তিল থাকে মানুহেনো বহুত পইচা চুবলৈ পায় হয়নে মই ইমান নাজানো হয়নে নহয় কওকচোন হয়নে আৰু মুখত তিল থাকিলে বোলে বহুত
কথা কয় হয়নে ভৰিত বোলে তিল থাকিলে মানুহ বহুত জেগা ভ্ৰমণ কৰিবলৈ পায় হয়নে নহয় আপোনালোকৰ ইয়াত এজন মানুহ পালো জীৱনত ভাল ভাল বস্তু খাবলৈ পাব দেই কিয় জানে দাঁতত তিল আছে দাঁতত তিল আছে তাকে মই সভাপতি ডাঙৰীয়াক সুধিলো বোলো আপোনালোকৰ মানুহ এজনে কিন্তু ভাল ভাল বস্তু খাবলৈ পাব কৈছে কিয় উপায় মই বোলো দাঁতত তিল আছে কৈছে দাঁতত তিল নহয় উপায় দাঁতত চাধা লাগি আছে আৰু মই সম্বৰ্ধনা জনাতে আপোনালোকক মই উৎসাহ দিছো হাত চাপৰটো মাৰক হাত ফুল হৈ আছে সম্বৰ্ধনা দিওঁতে হাত চাপৰ মাৰিব লাগে মই আপোনাক ক'লো আমাক সেইটো ষ্টেজৰ ওপৰত থকাসকলে গম পায় কিমান এটা আমাক সাহস দিয়ে প্ৰেৰণা দিয়ে আপোনালোকৰ হাত চাপৰি গম পালেনে আৰু মই এটা কথা শিকাই যাওঁ যে অকলে হাত চাপৰি কেতিয়াও নামাৰিব এজন মানুহে অকলে হাত চাপৰি নামাৰিব কাৰণ অকলে হাত চাপৰি মাৰিলে চাধা মাৰি থকা নিচিনা লাগে হয়নে হাত চাপৰি মাৰিটো টিপনালি কৰিব নালাগে আমাক কেকে ছাৰেতো কাৰোবাক চোৱাইছে বা আমি ইমান ধুনীয়াকৈ অনুষ্ঠান কৰোঁ মানুহখিনি হাঁহিও থাকে হাঁহাৰ পিছতো হাত চাপৰিটো কিয় নামাৰে কৈছে গৰমৰ দিন হ'লে বা এখন হাতে বিচনী মাৰি থাকিব ঠাণ্ডা দিন হ'লে দুখন হাত এৰি থাকিব এতিয়াতো ইমান গৰম নহয় ঠাণ্ডা তাৰপিছত কিয় নামাৰে তেতিয়া জ্যোতিষীয়ে হেনো কেকে ছাৰক কৈছে যে তহঁতৰ অনুষ্ঠান ভাল পোৱাৰ পিছত যিসকল দৰ্শকে হাত চাপৰি নামাৰে সেইসকল দৰ্শকে অহা জনমত এনেকৈ হাত চাপৰি মাৰিব লাগিব হেনো গতিকে এটা হাত চাপৰি ধুনীয়াকৈ মাৰি দিয়ে অনুষ্ঠান বেছি দীঘলীয়া নকৰোঁ মোৰ দাদাই ক'লে এনেকৈ কথা মই মোহনহৈ কৈ দিলোঁ মোহনৰ এবাৰ খোজটো দেখাই দিওঁনে মোহনৰ খোজটো হয়নে নহয় ক'ব দেই মোহনৰ খোজ আগৰখিনি বহি দিয়ক ন দেখিছেনে পাছৰফালে দেখি আছে নাই মানুহটো দেখা নাই বাৰু ৰংটো চাওক কাপোৰখিনি দেখি আছে মোহনৰ খোজটো হয় নহয় ক'ব নহয় নেকি এইটো নহয় হয় নহয় বঢ়িয়া ধন্যবাদ দৌৰটো দেখাওঁ জানো হা একে দৌৰি কিন্তু পাছফাল পামগৈ হা দৌৰটো নহয় নেকি এইটো কৃষ্ণ কৃষ্ণ হয়নে নহয় বাকী মই অনুষ্ঠান বেছি দীঘলীয়া নকৰোঁ সাংস্কৃতিক সন্ধিয়া আছে তেতিয়াও এবাৰ আহিম আপোনালোকৰ মাজলৈ তেতিয়া চাবনে মই অনুষ্ঠান গান এটা বিহু এটা কিন্তু মই সময় মই ভনীজনীও আছে তাত বহি আছে তাইতো দেখিছিল ৰাখি পিন্ধাৰ পিছত তাইৰ অৱস্থাটো আজি ককাই কৈছে কাৰণে হাঁহিবলৈ মানা কৈছে বোলো তই মই যে চালেহে হাঁহিবি এতিয়া ডেকা ল'ৰা বহুত আছেতো এইজনী ইমান ধুনীয়া ছোৱালী আমাৰ থানু চাই কিনো কৰি আছে আমাৰ ইয়াত থানু চাহ এটা ওলাব নেকি থানু চাহ এটা হা তোৰ বয়স আছে চাওক এইজনী ভনী তাইক যে মই কওঁ তই মোৰ ভনী মইতো ককাই শনি কিন্তু তই হৈছে বইল কণী তাইও অনুষ্ঠান কৰিব দুআষাৰ তাইও ক'ব আৰু এতিয়া আমাৰ মেইন মিটিং আছে তাৰপিছত সাংস্কৃতিক সন্ধিয়াৰ যেতিয়া আৰম্ভ হ'ব তেতিয়া এবাৰ আপোনালোকৰ মাজলৈ আহিম অনুষ্ঠান এতিয়া বেছি দীঘলীয়া নকৰোঁ যিহেতু আৰু কাৰ্যসূচী আছে আৰু মোক ক'লে যে থাকি বিহু গাবলৈ বিহু গাই অনুষ্ঠান খাব লাগে দাদা এতিয়া দিলেতো দি দিওঁ সহযোগ কৰিবনে অঁ বিহু পাই গ'লে সহযোগ কৰিব লাগিব তোমাৰ গাল হাঁহিলে বজিলি সাজিলে না সময় আজিলৈ থাকিবা কহলে তুমি চেনাই ধন বুকু ধন থাকিবা কহলে তোমাৰ মৰম চেনে কাকো নিবিল আমাৰ শৰীৰ
চেনাই ধন বুকু ধন শৰীৰ নিদিবা জুই ঐ হাই হাই ঐ লাইখা পালেখা ধনিয়া বাবৰি বাৰীৰে বগৰী ঘৰৰে গৃহিণী আনি থবি বুটলি মনোজা বিললৈ মাছে মাৰি তুলি পুঠি খলি হনা কাউৰী ধৰি কনা আনিনো মাছে মাৰি ৰাতিৰে সাজলৈ শাহুৱাই পাতিলৈ টেঙা শাকে সাজি ধন্যবাদ সকলোকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সকলোৱে হয়তো অনুষ্ঠানটো ভাল পালে আৰু ইয়াতে আমাৰ দেখিছোঁ বয়োজ্যেষ্ঠ বৰমা বৰদেউতা সকলো বহি আছে সকলোকে কৈছোঁ আমাক এনেকৈ আশীৰ্বাদ দি যাব আপোনালোকৰ নিজৰ সন্তান বুলিয়ে আমি সাংস্কৃতিক পথাৰত একেবাৰে নতুন কৰি থাকোঁতে কেতিয়াবা ভুল ভ্ৰান্তি হ'ব পাৰে নিজৰ ল'ৰা নিচিনাকৈ আমাক ক্ষমা কৰি দিব বাহিৰৰ পৰা পোষ্টখন চাই থাকিব তাৰ মই কামনা কৰিছোঁ আজি অনুষ্ঠান এতিয়ালৈ সামৰণি মাৰিছোঁ আৰু যোৱাৰ আগতে মানে ৰেষ্ট ল'বলৈ যোৱাৰ আগতে আকৌ আহিম যোৱাৰ আগতে সকলোৰে কাৰণে ধন্যবাদ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব